নমস্কাৰ বন্ধুসকল, ভালনে সকলোৱে? আৰু এতিয়া সন্ধিয়াৰ পৰত খুব বেছি কিবা এটা খাবলৈ মন গ'ল। ভাবিলোঁ কি আজি ৰুমত চাহটো নাখাওঁ, আজি বাহিৰতে বেলেগ কিবা এটা খাওঁ। আমাৰ ৰুমৰ ওচৰতে এখন দোকান আছে, খুব বেছি ধুনীয়া বনাই পকৰি ঘুগুনি, তাতে কিবা এটা খাওঁ বুলি আহিলোঁ দুয়োজনে। আৰু আমাৰ খোৱাবোৰ আহে মানে মই আকৌ অকণমান ভিডিঅ'কে কৰি ল'লোঁ। আৰু এইফালে আমাৰ অৰ্ডাৰটো আহি গ'ল। মই লৈছোঁ চিকেন পকৰা আৰু এইটো হৈছে কেপচিকাম পকৰা। আপোনালোকে কেপচিকাম পকৰা খাইছে নাই কমেণ্ট কৰিব দিয়ে। আৰু এইফালে হৈছে তেখেতৰ খোৱা বস্তু। আৰু এই পকৰাটো বাহিৰ চাইডটো ঠাণ্ডা আছিল দেই। মই ভাবিলোঁ কি ভিতৰ চাইডটো ঠাণ্ডা হ'ব, সেই বুলি ভাবি মই এক কামো মাৰি দিলোঁ। আৰু এয়া মই এক কামোৰ খোৱা পাছত মোৰ অৱস্থা কি হ'ল দেখিছেনে? বিৰাট বেছি গৰম আছিলে দেই। সেই বুলি ভাবি মই সেইটো থৈ দিলোঁ, ঠাণ্ডা হ'লে খাম। সেইটো কাৰণে মই ধৰিলোঁ এতিয়া চিকেন পকৰা খোৱাত খুব বেছি ভাল লাগিলে চিকেন পকৰাকেইটা খাই। আৰু অলপ কম কম লৈছোঁ, মানে খাবলৈ নোৱাৰোঁ বেছি, সেইটো কাৰণে কমকৈ ল'লোঁ। আৰু এইফালে দেখিছেনে এখেতে পুৰা খাই আছে ঘুগুনি আৰু ডিম চপ। সঁচাকৈ সন্ধিয়া টাইমত এনেকুৱা কিবা এটা বস্তু খালেহে মনটো বেছি ভাল লাগে। আৰু আপোনালোকৰ ভাল লাগে নাই কমেণ্ট কৰিব দেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে শ্বেয়াৰ এটা কৰি দিব আৰু ফ'ল' এটা কৰি দিব। বাই বাই।